হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে নহয় চাগে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভাল বাৰু নহয়, দেখিছেনে চাগে? চকু এটা এইফালে ফুলি আছে, বিছা পৰখীয়ে লাগিলে, কিন্তু এতিয়ালৈকে জামুৰা নাই। অকণমান এতিয়া জামুৰিছে। কাপোৰ এনেকৈ ৰছীত মেলি থোৱা বিছা আছিলে নেকি উঠি কাপোৰত, তেনেকৈ জোকাৰি দিওঁতে সেয়া চকুতে পৰিলে। সেয়া এতিয়ালৈকে ভাল তেনেকৈ হোৱাই নাই, মানে অলপ আছেই, নোমটো সোমাই গ'ল নেকি, সেইকাৰণে এনেকুৱা ফুলি আছে। কি নহওক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা এতিয়া 6টা বাজিছে, কিমান ৰ'দ ওলাইছে। 6টা বাজিছেহে, ইমানেই ৰ'দ ওলাইছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'দটো কেনেকুৱা ওলাইছে। এইফালে ছাঁ, এইফালে ৰ'দ কেনেকুৱা দেখিছেনে? কিমান ৰ'দ ওলাইছে। 6টা বজাতে ৰ'দ। এতিয়া মই কুকুৰাকেইজনী ভাত দি লওঁ। এই দেখিছেনে ৰ'দৰ ছাঁ, কিমান ৰ'দ পৰি আছে। ইমান ভয় কুকুৰাকেইজনী। প্ৰায় নিয়ে দুজনী আছেগৈ আৰু বেলেগ ভয় সোমাই গ'লগৈ। খাহি আহ। আৰু এইফালে চাচি কেইজোপামান আছে, ৰুলোঁ 20 জোপামান ৰুলোঁ, আৰু আছে 40 জোপামান আছে নেকি। আৰু খাই ল, সোনকালে খা, আৰু ডাঙৰ হ, কণী পাৰ, সোনকালে কণী খাব লাগে, হয় নাই? খা, ইমান ভয় কৰিলে কি হ'ব? ইমান ধুনীয়া বতাহ মাৰি আছে। এইফালে আমাৰ বাগান যোৱা ৰাস্তা, এইফালে আমাৰ বাগান যোৱা ৰাস্তা। ৰাতিপুৱা 6টা বজাতে ইমান ৰ'দ। ৰ'দ কেনেকুৱাকৈ দিছে। খা। এয়া আমাৰ টেঙামৰা কেইজোপা, দেখিছেনে? ইমান ডাঙৰ হৈ গ'ল, কিমান জোপোহা হৈছে।
ভালে আছে। এইফালে তিনিজোপা আছে, ইমান ডাঙৰ ডাঙৰ হৈ আছে, ডাঙৰ ওখ ওখ হৈ আছে। সেইকেইজোপা লগতে বেঙেনা লাগি আছে, বগা বগা বেঙেনা। এইবোৰ বুঢ়া হৈ গ'ল, গুটি ঢেৰ পুলি ওলাব এতিয়া। ভাল লাগে খাই, তেল সৰহকৈ দি ফ্ৰাই কৰিব লাগে, ভাল লাগে খাই। এজোপা দেখিছেনে, ক'ত ফুলি আছে নয়নতৰা। উই মাটি দেখিছেনে, উই মাটি গোটেই।